বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনৰ নবাৰপাৰাত অনুষ্ঠিত হোৱা সমাজ মেলত 8 বছৰীয়া সমস্যাৰ সমাধান। প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা নাস্তিক আয়ুব আলী শৰ্মা আৰু নাম্বাৰপাৰাবাসীৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল। দুই পক্ষৰ মাজত আদালতত গোচৰ চলি থকাৰ লগতে মাজে মাজে থানাত গোচৰ ৰুজু হৈছিল। আয়ুব আলী শৰ্মাই ইছলাম ধৰ্মৰ বিৰুদ্ধে ফেচবুকত নানা বিতৰ্কিত মন্তব্যক লৈ নাম্বাৰপাৰাবাসীয়ে তেওঁলোকৰ পৰিয়ালৰ লগত সম্পৰ্ক ছেদ কৰিছিল। উপায়হীন হৈ পৰিছিল পৰিয়ালটো। বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত নাম্বাৰপাৰা বজাৰত অনুষ্ঠিত হোৱা সামাজিক মেলত আয়ুব আলীয়ে ফেচবুকত কোনো ধৰ্মৰ বিৰুদ্ধে মন্তব্য নকৰে আৰু ইছলাম ধৰ্মত থাকিব বুলি কোৱাত নাম্বাৰপাৰাবাসীয়ে আঁকোৱালি লয়। আয়ুব আলী নাস্তিক নাছিল বুলি কয় আৰু মানুহে তেওঁক নাস্তিক জাপি দিছিল। কোনো নথিপত্ৰত আয়ুব আলীৰ শৰ্মা উপাধি নাই বুলি কয়। 8 বছৰ ধৰি চলা বিবাদৰ মীমাংসা হোৱাত সকলোৱে প্ৰশংসা কৰে। কুকিলাৰ পৰা চুলতান আহমেদৰ ৰিপৰ্ট, ইডিট লাইভ অসম। যে মই নিজেই নিজক মানৱতাবাদী বুলি কওঁ, তাৰপিছত মই নিজৰ মা দেউতাৰ দুখ মুচি দিব নোৱাৰোঁ, গতিকে মোৰ অলপ দুখ লাগিল। গতিকে মই মা দেউতাৰ যিখিনি অসুবিধা আছিল সেইখিনি আঁতৰ কৰি দিয়াৰ কাৰণে মই সদায় মানুহৰ লগত আছোঁ, মানুহৰ ভাল হোৱা যিবোৰ কাম আছে সদায় কৰি যাম। তাৰপিছত আজি কৈ যাওঁ যে মুছলমান সমাজত অলপমান গোড়ামী আছে, নথকা নহয়। সেই গোড়ামীখিনিৰ বিৰুদ্ধে কিন্তু মই কঠোৰভাৱেই মাত মাতিম আৰু আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদিয়েই মাত মাতিম। হয়তো ফেচবুকৰ জৰিয়তে মাত মাতিলে পৰিৱেশটো বেয়া হয়। আৰু এইখিনি মোৰো মানে মানুহ হিচাপে, এজন শিক্ষিত মানুহ হিচাপে আমাৰো দায়িত্ব যে সমাজখনত চলি থকা অন্ধবিশ্বাস কুসংস্কাৰ কি আছে এইবোৰ আমি সংবাদ মাধ্যমৰ জৰিয়তে, শিক্ষিত মানুহৰ জৰিয়তে আঁতৰ কৰিম। বাকী ৰাইজে আমাক মানে মা দেউতাক মোক আদৰি লোৱাৰ বাবে ৰাইজকো মোৰ তৰফৰ পৰা ধন্যবাদ। সম্পূৰ্ণভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে সম্পূৰ্ণ মানে মই যুক্তিবাদী মানুহ, যুক্তিৰে যিমানখিনিলৈকে ভাল লাগে মই সেইখিনি বিশ্বাস কৰোঁ। আজিৰ পৰা তোমাক মানে আয়ুব আলী নে আয়ুব আলী শৰ্মা বুলি মাতিলে ভাল পাবা? আয়ুব আৰু শৰ্মা শব্দৰ কোনো পাৰ্থক্য নাই। সফল অথবা বিজয়ী সেইটো নাম মোক ছদ্মনামেৰে অসমৰ সকলো মানুহে চিনি পায়, ভাল পায়। তো নামটো সেইটো, আৰু মোৰ কোনো অৰিজিনেল ডকুমেণ্টত আয়ুব আলীয়ে আছে। তো মোক এইখন গাঁৱৰ ৰাইজে আয়ুব আলী বুলিয়েই জানে, বা মোৰ ক'তো প্ৰমাণ কৰিব নোৱাৰিম যে মই আয়ুব আলী শৰ্মা। ফেচবুকত বা মোৰ দুখন কিতাপত ক'ৰবাত সেই দুখনত আছে, বাকী ক'তো নাই। মাননীয় আৰক্ষী অধীক্ষক বঙাইগাঁও আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা সোণোৱাল নেওগ বাইদেউৰ তত্বাৱধানত মই OC অভয়াপুৰী আৰু IC ককিলা স্থানীয় লোকসকলক লগত লৈ এটা 8 বছৰৰ পুৰণি এটা মানে নাম্বাৰপাৰা ৰাইজ তথা অসমত চুকে কোণে চৰ্চিত হৈ থকা বিষয়, যিটো আমাৰ আয়ুব আলী আৰু স্থানীয় ৰাইজৰ মাজত এটা সম্প্ৰীতিৰ ভাৱটো আঁতৰি গৈছিলে, মিলাপ্ৰীতিৰ ভাৱ ভংগ হৈছিলে। আয়ুব আলীৰ পৰিয়াল এটা সংকটত ভুগিছিলে। তেওঁ ফেচবুকত কৰা কমেণ্টৰ জৰিয়তেই তেওঁক নাস্তিকতালৈ লৈ যোৱা হৈছিলে। আচলতে তেওঁ কোনো নাস্তিকতা নাছিল বুলি এতিয়া মই গম পালোগৈ, আৰু তেখেত ৰাইজেও গম পাইছে যে তেওঁ কোনো নাস্তিকতাবাদ নাছিল। এইটো এটা কোনোৱে প্ৰকাশ কৰিহে তেওঁক নাস্তিকতা কৰিছিল। আজি এই সমস্যাটো সমাধান হ'ল। আয়ুব আলী ডাঙৰীয়াই বুজি পালে তেওঁ পৰিয়ালবৰ্গৰ মানে যিটো অসহায়তাত ভুগিছিলে সেইটোৰ আজি অন্ত পৰিল, আৰু তেওঁ স্থানীয় লোকৰ লগত একেলগে সমাজত মিলা প্ৰীতিৰে বসবাস কৰিব বুলি তেওঁ স্বীকাৰ কৰিলে, আৰু স্থানীয় লোকেও জনসাধাৰণে তেওঁক আঁকোৱালি লৈছে। এইটো বৰ ভাল মানে উদ্দেশ্য।